বৰপেটাৰ মেডিকেল কলেজত ভয়ংকৰ কাণ্ড নাৰ্ছ ৱাৰ্ড বয়ৰ লগতে মেডিকেল কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ কৰুণ পৰিণতি আঙুলি ছেট কৰিলে এগৰাকী 14মহীয়া শিশুৰ নিমনিয়া ৰোগত ভোগা শিশুৰ আঙুলি ছেট কৰিলে ৱাৰ্ড বয়ে কেচিৰে কেন্দুলাৰ ঠাইত কাটিলে শিশুগৰাকীৰ আঙুলি চিকিৎসা কৰ্মীৰ ভুলৰ বাবে চিৰদিনৰ বাবে পংগু হ'ব লগা হ'ল এটি কণমানি শিশু ঘটনাক লৈ উত্তপ্ত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ জনৈক বঞ্জিত নামৰ ৱাৰ্ড বয় এগৰাকীৰ এই নিকৃষ্ট কাণ্ড কেচিৰে আঙুলি কাটি পেলাই দিলে মাটিত নাৰ্ছ চিকিৎসকৰ সলনি ৱাৰ্ড বয় হতুৱাই খুলিছিল কেন্দুলা বৰপেটাৰ মেধিতাৰীৰ গাগৰমাৰী গাঁৱৰ ৰফিকুল ইছলামৰ সন্তান ৰুবেল আলীৰ আঙুলি কাটিলে ৱাৰ্ড বয়ে নিমনিয়া ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল শিশুগৰাকী ইয়াৰ পূৰ্বেও এইখন মেডিকেল কলেজত বিভিন্ন ধৰণৰ অঘটন ঘটি আহিছে কেন্দুলা খুলোতে ৰক্তক্ষৰণ হৈ আহিছে বহু ৰোগীৰ মেডিকেল কলেজখনৰ অধীক্ষকৰ হেমাহিৰ বাবে চিকিৎসা কৰ্মীয়ে যি মন যায় তাকেই কৰিব পাৰিছে বুলি অভিযোগ উত্থাপন হৈছে অনুশাসন ৰক্ষাৰ নামত ৰোগী আৰু ৰোগীৰ আত্মীয়ক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আজি এক সপ্তাহমান হ'ল মানে 8 দিনমান হ'ল মানে আমাৰ বাচ্চা মানে তাৰ নিমনিয়া হৈছিল মানে এক সপ্তাহ ধৰি মানে ইয়াত ভৰ্তি হৈছে আজি ৰিলিজ দিয়াৰ কথা আছিল ৰিলিজ দিয়াৰ সময়ত মানে যে ৰেগুলেটৰ যে আছে যে চেলান চৰাই সেইটো খুলোতে মোৰ ল'ৰাৰ মানে আঙুলিটো কেটাই কোনো পেলাই দিলে মানে কাটিলে মানে নাৰ্ছও কটা নাই ডাক্তৰো কটা নাই এই ৱাৰ্ড বয়ে কাটছে আঙুলি সম্পূৰ্ণৰূপে কাটি পেলাইছে সম্পূৰ্ণ কেটাই পেলাই দিছে আঙুলি লৈ গ'লে সিহঁতে তিলা আঙুলিটো সৰুটো 10টা 10:30 মান বজাত আপোনাৰ বাচ্চাৰ বয়স কিমান ল'ৰাটোৰ বয়স 15 মাহমান হ'ব কি অসুবিধাৰ কাৰণে আহিছিল মেডিকেলত ভৰ্তি হৈছিল নিমনিয়া হৈছিল ল'ৰাটো আজি ঘৰত যাব দিছিল আজি ঘৰত যাব দিছিল যোৱাৰ সময়ত মানে সিহঁতে মানে নাৰ্ছেও খোলা নাই ডাক্তৰো খোলা নাই ডাক্তৰে আৰু নাৰ্ছে গাফলতিতে মানে তাক পঠাইছিল ৱাৰ্ড বয়ক তাক পঠাইছিল তাক পঠাই কিনে মানে আঙুলি মানে কেঁচি দি কোনে মানে পুৰা কাটি দিলে কেঁচি দি সেইটো কেন্দুলা কাটিছিল আঙুলি কাটিছিল পুৰা কাটি দিছে আঙুলি লৈ গ'ল সিহঁতে আঙুলি নাই আপুনি কি বিচাৰে আমি এইটো মানে ভালকে মানে হেৰি বিচাৰোঁ আমাৰ বিচাৰ লাগে আমাৰ মানে ইয়াৰে গাফলতিতে মানে আমাৰ ল'ৰাটোৰ হাতটা গ'ল পুৰা পংগু হৈ গ'ল জীৱন কৰ্তৰে সেইটো তাৰ আকৌ জোৰা নালাগে সেইটো জনাইছোঁ জনাৰ পিছতে সেয়ে কৈছে যে তোমাৰ একদম মানে হেৰি মানে যিমান মানে হেৰি হ'ব লাগে ব্যৱস্থা আইনী ব্যৱস্থা ল'ব লাগে সেইটো ল'ম যদি নলয় তেতিয়াহ'লে আপোনালোকে যি কৰিব বাচ্চাটো ঠিক নহয় কেতিয়াও না ঠিক নহয় সেইটো আঙুলি মানে পুৰা পৰি গ'ল জীৱনৰ নামত পংগু হৈ গৈছে সেইটো আঙুলি মানে লৈ গৈছে সিহঁতে আঙুলি বেণ্ডেজ কৰি দিছে হাতটো বেণ্ডেজ কৰিছে আঙুলি সিহঁতে লৈ গৈছে নাৰ্ছসকলে তো একো নকয় মানে নাৰ্ছৰ লগত কৰিলে মানে সিহঁতে মানে ভাগি যায় নামটো মঞ্জিত নেকি এনেকুৱা নাম আছিল আপোনাৰ নামটো আমাৰ নাম ৰফিকুল ইছলাম আমাৰ ঘৰ গাগলমাৰী ৰুবেল আলম 15 মাহ ৰাইজৰ ক্ষতি অসুবিধাৰ প্ৰতি উদাসীন মেডিকেল কৰ্তৃপক্ষৰ খোপাঢিলাৰ নীতিৰ বাবে এনেধৰণৰ কাণ্ড সংঘটিত হ'ব পাৰিছে বুলি অভিযোগ উঠিছে বৰপেটাৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট ডিজি লাইভ 24